হেল্ল' ৰাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ ৰয়ন এটা ভিডিঅ'লৈ। ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোনটো আছিলে ইয়াৰ আগৰ ভিডিঅ'টো যোনসকলে নাই চোৱা সেইসকলে গম নাপাব, আৰু যোনসকলে চাইছে অলৰেডি গম পাইছেই চাগে। আমাৰ আজি আছে বিহু মেলা, আৰু বৰ্তমান টাইম হৈছে 5টা, 5:30 বাজিছে, আৰু চকু পূৰা ৰঙা, মানে কণ্টিনিউ টোপনি খতি। আৰু মই গৈ আছোঁ আমাৰ বিহু মেলা তাত, আৰু যিহেতু আজি বহুত কাৰ্যসূচী আছে, আৰু ৰাতিপুৱা মানে গৈ প্ৰায় মানে অকণমান কাম বাকী আছে মঞ্চটোত, আৰু সেইখিনি কৰি কিবা আজৰি হৈ আহোঁ, আৰু তাৰপিছত ঘৰত আহি গা পা ধুই আকৌ যাম। মানে এতিয়া গা পা ধুই আহিছোঁ, আকৌ গা ধুব, আৰু এতিয়া গৈ আছোঁ মই তাত, আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, আৰু ফূৰ্তিও লাগি আছে, কাৰণ এইবাৰ প্ৰথমবাৰ আমি নিজে পাতিছোঁ, আৰু আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ, আৰু যোন পাৰে আহিব, আৰু নহাসকলে ভিডিঅ'টো চাব। একদম প্ৰথমৰ পৰা শেষলৈকে মই দেখুৱাবলৈ চেষ্টা কৰিম, আৰু মই গৈ আছোঁ তাত এতিয়া বৰ্তমান। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু বৰ্তমান এনেকৈয়ে গৈ আছোঁ, একদম মাতটো চাগে গম পাইছে, মাত ভাগিও মানে একদম খতম। পৰহি নহয়, কালি আহিছিলে বিদ্যাসাগৰ আমাৰ ঘৰৰ ওচৰৰ মানে অনুষ্ঠান এটালৈ, আৰু তাত গৈ ধুনীয়াকৈ নাচিলোঁগৈ। মানে একদম এইকেইদিন আৰু ভিডিঅ'ও ভালকৈ দিব পৰা নাই, কাৰণ আমাৰ অনুষ্ঠানটোৰ লগত বহুত বিশেষভাৱে মই জড়িত, আৰু তাত লাগি থাকোঁতে মানে ভিডিঅ'লৈ পাহৰি থাকিবলগীয়া এনেকুৱা হেৰি হৈছে। কিন্তু আজি সম্পূৰ্ণকৈ দেখাম, আৰু ৰাতিলৈ বহুত বেছি ভাল লাগিব, কাৰণ যোৰহাটৰ পৰা জুমন আহিব, আৰু তেজপুৰৰ পৰা আহি আছে পৰিস্মিতা দা বুলি কোৱা ছোৱালী এজনী। দুইজনে বহুত সুন্দৰ গান গায়, আৰু ভাল হ'ব অনুষ্ঠানটো। আপোনালোকে জাষ্ট ভিডিঅ'টো শেষলৈকে চাওক, আৰু মই প্ৰথমৰ পৰা শেষলৈকে আকৌ কৈছোঁ সম্পূৰ্ণকৈ দেখাই যাম। ভিডিঅ'টো অলপ দীঘল হ'ব, আৰু বাকী বেছি দীঘল কৰিবলৈ বেয়া, মানে কামোৰ খোৱা নিচিনা লাগে, আপোনালোকে চাই আমনি পাব, কিন্তু হ'লেও উপায় নাই। মানে আজি ধুনীয়াকৈ দেখাম। মই এতিয়া গৈ আছোঁ। প্ৰথম কাৰ্যসূচী আছে গছপুলি ৰোপণ, আৰু পূৰা হুলস্থুল, আৰু গছপুলি ৰোপণটো হৈ লওক ফাৰ্ষ্ট, তাৰপিছত মাইক এতিয়ালৈকে অহাই নাই, আৰু এইটো হৈ গ'ল বেতন মঞ্চটো। যুৱ সংঘৰ সৌজন্যত আয়োজন কৰা গুৰু হৰি কৃষ্ণ। মই আছোঁ এই মঞ্চৰ বাহিৰত, আৰু পূৰা গান বাজি আছে। তো সকলোকে চাই থাকক, কি হয় মই সম্পূৰ্ণ দেখাই আছোঁ। আৰু
সন্মান জনাওঁ। আজি এই ভিতৰুৱা অঞ্চল, এই অঞ্চলটোত মই আচৰিত হৈ গৈছিলোঁ। আজি 3 দিনৰ আগতে যেতিয়া আমাৰ বলিন দা অৰ্থাৎ বলিন বৰা ডাঙৰীয়াই যোগাযোগ কৰি কৈছিলে যে আমাৰ চলি আছে আৰু মই সম্পূৰ্ণৰূপে ব্যস্ত মানে ইয়াত কাৰ্যালয়ত থাকিবলগীয়া হৈছে, সেইটো কাৰণে ভিডিঅ' কৰিব মানে, কিন্তু ৰাতি ধুনীয়াকৈ দেখাইছোঁ পুৰা কামত ব্যস্ত। কাৰ্যালয়ত গৈ দিবলগীয়া হৈছে, সেইটো মাইকী হৈ পেলাই।
ধন্যবাদ। এইটো সময়ত আচলতে সকলো শিল্পী মঞ্চ দেখি লওক সকলোকে বেছি কথা নহয় যে কথা কোৱা নকৰিলে কাৰণ নিশ্চয়তাও নাই গতিকে গানকে গাইছোঁ বিহু গাইছে নাচিব পাৰিব
গ'ল 8টা বাজিলে মই কালিয়ে যোৱা বৰ্তমানলৈকে ঘৰ সোমোৱাই নাই মানে সোমোৱা নাই নহয় জাষ্ট সোমাইছোহি আৰু একদম পুৰা টোপনি খতি মানে কণ্টিনিউ শুবই পৰা নাই সকলোকে বাই বাই ভিডিঅ'টো কেনেকুৱা পালে জনাব কাৰণ বহুত বেছি মই কালি ব্যস্ত আছিলোঁ যেহেতু নিজৰে অনুষ্ঠান হয় সেইটো কাৰণে কাম নকৰিলেও নহয় আৰু তাৰ মাজে মাজে কিছুমান ভিডিঅ' কৰিলোঁ আৰু যেনেকৈ ভাবিছিলোঁ তেনেকৈ নোৱাৰিলোঁ সেইকাৰণে বেয়া নাপাব আৰু যিহেতু আমাৰ অনুষ্ঠান আৰু ইউটিউবত দি থ'লে সংৰক্ষণো হৈ থাকিব আৰু আমাৰ কেতিয়াবা চাব মন গ'লে চাবও পাৰিম সেইটো বুলি ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাব বাই বাই এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে অতি সোনকালে আহি আছোঁ অপেক্ষা কৰক আৰু ভইচ চইচ শুনি গম পাইছে চাগে একদম মানে স্বাস্থ্য মোৰ একদম বহুত বেয়া লগ পাম দিয়ক এটা নতুন ভিডিঅ'ত